নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি ভোগালী বিহুৰ সকলোকে বহুত শুভেচ্ছা জনালোঁ। আশা কৰোঁ সকলো ভোগালী বিহুটো ধুনীয়াকৈ উদযাপন কৰক। আৰু মই আজি নতুনকৈ কি কৰিম চাই থাকক। মই প্ৰথম তিল ভাজিছোঁ আৰু এয়া তিলেদি আমি তিল পিঠা বনাম। তাৰপিছত আধা ভাজিলোঁ, মায়ে লৈ গ'ল ঢেঁকীত খুন্দিব। এয়া মই ভাজি আছোঁ, পূৰা একদম মৰমৰীয়া হোৱাৰ পিছতে ঢেঁকীত লৈ যাব আৰু মায়ে। আৰু এইটো ভিডিঅ'ত মই যি কৰিম ফাৰ্ষ্ট টাইম কৰিম, মানে আগতে এনেকৈ কৰা নাছিলোঁ। আগতে মায়ে বিহুটো খুৱাইছিল আৰু এইবাৰ মই ভাবিছোঁ মই নিজেও শিকোঁ আৰু ভাজি আছোঁ, কৰিও চাওঁ এবাৰ কামবোৰ। আৰু মায়ে দেউতাই এয়া পিঠাগুড়ি খুন্দি আছে, মই এবাৰ চাব আহিলোঁ। পিঠাগুড়ি নহয়, তিল খুন্দি আছে। আৰু ধুনীয়াকৈ মই এবাৰ মাহঁতৰ ওচৰত আহিলোঁ, তিল দিব আহিছিলোঁ, ভাজা তিলখিনি। আৰু এয়া মই ফাৰ্ষ্ট টাইম নাৰিকল ৰুকিছোঁ, কি হয় ভগৱানে জানিব আৰু। একো নাই দিয়া, এনেকৈ শিকিব লাগিব আৰু। আজিকালি ৰূপটো নহয় আছিল, ইমান ধুনীয়াকৈ বেছিকৈ হেৰি কৰে ৰূপে। আৰু মই ইয়াত নাৰিকল ৰুকি আছোঁ একদম পূৰা। ফাইনেলি গাইছ, সেইকেইটা ৰুকিলোঁ মই। প্ৰথম ট্ৰেইনিং কেনেকুৱা হৈছে গাইছ, ভাল হৈছেনে? আৰু মই ইয়াতে মানে জইন কৰা নাই আৰু অংশগ্ৰহণ কৰা নাই ঢেঁকীত। আৰু এয়া পিঠাগুড়ি খুন্দি আছে। যোৱা বছৰো আহিছিল আমাৰ তাত, যোৱা বছৰ ওপৰত কৰিছিল ঢেঁকী মাৰা দেই, সেইটোৱে আছিল নেকি? আছে আৰু ময়ো মোৰ কামত যাওঁ আৰু মই ঢেঁকী মাৰাত অংশগ্ৰহণ কৰা নাই। আৰু এয়া নাৰিকলৰ লাৰুৰ কাৰণে প্ৰচেষ্টা চলাই আছোঁ, ফ্ৰাই কৰি আছোঁ। নাৰিকলখিনি ফ্ৰাই কৰি আছোঁ। হাঁহি উঠিছে, হাঁহি উঠছি। এয়া নাৰিকলৰ লাৰু পূৰা একদম আজি মনাহে আশা আৰিমা। এনেদৰে মই বনাব অলপ শিকি গ'লোঁ। আৰু এয়া লাৰু। তো গাইছ, ভিডিঅ'টো আজি ইমানেই।